हेलो फ्रेंड्स আপোনালোকক আমাৰ এই টেষ্ট সাপোৰ্ট নবীন আজদা ইউটিউব চেনেললৈ স্বাগতম জনাইছো फ्रेंड्स আজিৰ এই ভিডিওটোৰ জৰিয়তে আপোনালোকক দেখাম যদিহে আপোনালোকে যোৱা কেইদিন আগত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ বাবে যদি আপোনালোকে আবেদন কৰিছিলে তো আজিৰ ভিডিওটো আপোনালোকে সম্পূৰ্ণকৈ চাব কাৰণ বৰ্তমান বিভিন্ন সোশ্যাল মিডিয়া প্লেটফৰ্মত এনে কিছুমান মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিক লৈ কিছুমান উৰা বাতৰি বা ফেক নিউজ ওলাই আছে য'ত কোৱা হৈছে যে আপোনালোকে অনলাইনৰ জৰিয়তে ইয়াৰ ৰিজাল্ট চাব পাৰি কিন্তু আপোনালোকক এটা কথা জনাম যে ইয়াৰ ৰিজাল্ট বৰ্তমানলৈকে মুকলি হোৱাই নাই ঠিক আছে মই এই কেদিন সোশ্যাল মিডিয়া প্লেটফৰ্ম যেনেকৈ ফেসবুক বা ইউটিউব চাই আছো ইউটিউবত এটা মই ভিডিও পাইছিল ইউটিউবত এনেকুৱা দেখুৱা হৈছে যি সকলে যোৱা কেদিন আগত আজি প্ৰায় 10-15 দিন হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ যি ফৰ্ম সাবমিট কৰা হৈছে প্ৰায় 10-15 দিন হৈছে এই 10-15 দিন পিছতে এনে কিছুমান ইউটিউবাৰ আছে ভিডিও বিলাক বনাই আছে যে ইয়াৰ ৰিজাল্ট আহি গল আৰু ৰিজাল্ট আপোনালোকে কেনেকৈ চাব হেতুও দেখুৱাই আছে কি দেখুৱাই আছে তেওঁলোকে যে বিশেষ এটা ৱেবসাইটলৈ আপোনালোকক লৈ গৈছে লৈ গৈ তাত জিটো এসএইচজি গ্ৰুপৰ MIS কোড বা যেটো মেম্বাৰ কোড থাকে আত্মসহায়ক গোটৰ যেটো মেম্বাৰ কোড থাকে মই ইয়াৰ ওপৰত আগতে অলৰেডি ভিডিও বনাইছিলো মেম্বাৰ কোড আপোনালোকে অনলাইনৰ জৰিয়তে কেনেকৈ চাব পাৰি এই তাকে এতিয়া কি কৰি ইউটিউবাৰ বিলাকে কি কৰি দেখুৱাইছে যে এইটো ইয়াত যদি আপোনাৰ নাম আছে অৰ্থাৎ এসএইচজি মেম্বাৰ আইডি কোড যৰ পৰা আমি উলাইছিলো এই লিষ্টখনক এতিয়া দেখুৱাই পৰিছে আৰু কৈছে যে এই লিষ্টত যদি আপোনাৰ লোকৰ নাম আছে তেতিয়া হলে আপোনালোকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ যি ধন আছে সেই ধন আপোনালোকে লাভ কৰিব ঠিক আছে আৰু আপোনাৰ একাউন্ট চেক কৰিবলৈও কোৱা হৈছে তো এনেকুৱা কিছুমান ভিডিও বৰ্তমান ইউটিউবত বহুতে ভাইৰেল হৈ আছে প্ৰায় লাখে লাখে ভিউ আহি আছে মই যেহেতুকে নিজে চাইছো মোৰ ওচৰত বৰ্তমান ভিডিওটো নাই থাকিলে আপোনালোকক দেখুৱালো হেতেন সো আপোনালোকক এটোৱে ৰিকুৱেষ্ট কৰিম আপোনালোকে যেটো জেনুইন নিউজ এইবিলাক চাব আৰু আমাৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখক যেতিয়া ইয়াৰ ফাইনেল ৰিজাল্ট হসাকৈ ইয়াৰ ৰিজাল্ট আহিব তেতিয়া মই আপোনালোকক দিবলৈ চেষ্টা কৰিম যিমান পাৰো ইমান সোনকালে দিবলৈ চেষ্টা কৰিম আৰু কিছুমান আছে মোৰ WhatsApp চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিছে আৰু কিছুমান মোৰ চেনেলটো WhatsApp চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিম যে আমাৰ WhatsApp চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ঠিক আছে সাবস্ক্ৰাইব কৰি ৰাখিলে কি হ'ব মই ইউটিউবত কিবা এটা ভিডিও বনোৱাৰ আগতে WhatsApp চেনেলত মই দি দিও পোষ্ট এটা লিখি দিও যে ইয়াৰ ওপৰত মই এটা ভিডিও বনাইছো বা কিবা এটা PDF পালে মই WhatsApp চেনেলতে দিও সো হেকত আৰু এটা ৰিকুৱেষ্ট কৰিম আপোনালোকে যদি হে আমাৰ যেটো টেলিগ্ৰাম চেনেল আছে হেতু সাবস্ক্ৰাইব বা ফলো কৰি লব ফলো কৰিলে আপোনালোকে যেটো আমাৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ওপৰত যিবিলাক আমি ভিডিও বনাই আছো বা নটিফিকেশন আপডেট দি আছো এইবিলাক টাইমে আপোনালোকে টেলিগ্ৰাম WhatsApp চেনেলত কোন প্ৰথমতে পাব এই যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ বাবে বহুতে এতিয়া ৰিজাল্ট বিচাৰি আছে কেতিয়া ৰিজাল্ট দিব কি কথা ঠিক আছে এই ৰিজাল্টৰ ওপৰত আপোনালোকে বিভিন্ন নিউজ চেনেলত পাই যাব ইয়াৰ এতিয়ালৈকে নিউজ চেনেল মুকলি হোৱা নাই কিন্তু কিছুমানে ইউটিউবাৰে কি দেখুৱাই আছে তাকো এবাৰ আপোনালোকক এবাৰ দেখাম যে কেনেকৈ তেওঁলোকে ঠগি আছে ঠিক আছে মই মোবাইলৰ স্ক্ৰিনত জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো फ्रेंड्स আপোনালোকে দেখিবলৈ পাইছে মোৰ মোবাইল স্ক্ৰিন আৰু ইয়াত কি কোৱা হ'ব আপোনালোকক বিশেষ এটা ৱেবসাইটলৈ যাবলৈ কোৱা হ'ব ঠিক আছে ৱেবসাইটটো বহুত ধৰণৰ ক'ব পাৰে মই কিন্তু আগতে ভিডিও বনাইছিলো যে হাউ টু ফাইন্ড MIS কোড ফৰ এসএইচজি গ্ৰুপ বুলি দিছিলো ঠিক আছে আপোনালোকে এসএইচজি লিখিব পাৰে SHG MIS কোড বুলিও সার্চ কৰিব পাৰে এই বস্তুটোকে তেওঁলোকে কি কৰিছে বিভিন্ন ইউটিউবাৰ বিলাকে কি কৰিছে যে এইটো ইয়াৰ ফাইনেল লিষ্ট বুলি কোৱা হৈছে এইটো আগতে ওলাইছিলে ৰিজাল্ট নিদিয়াৰ আগতে যেতিয়া ইয়াৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাছিল ঠিক আছে তেতিয়া এইটো ৱেবসাইট খোলা হৈছিল আৰু ৱেবসাইটত ডিটেইলছ বিলাক ওলাই আছিল এইটো সেকেন্ড অপচন যেটো আছে ইয়াত ক্লিক কৰিব যেহেতুকে फ्रेंड्स মোৰ নেটটো অলপ স্লো হৈ আছে তাৰ পাছত এইটো পেজলৈ আহি গৈছে ঠিক আছে এইটো পেজত আপোনালোকৰ যেটো ডিটেইলছ এন্ট্ৰি কৰিবলৈ কোৱা হ'ব তাৰ পাছত ইয়াৰ যেটো লিষ্ট ওলাই হেতুকে দেখুৱাই আছে এইটো আবেদন নোহোৱা আগতে এইটো লিষ্ট ওলাই আছিল তো কিছুমান ইউটিউবাৰে নিজৰ ভিউ সাধাৰণ কেইটামান ভিউৰ কাৰণে ভিউজ পাবৰ কাৰণে তেওঁলোকে এইবিলাক কাম কৰি আছে গম পাইছেনে ইয়াত ষ্টেট আপোনাক সিলেক্ট কৰিব ক'ব এনেকুৱাকৈ ষ্টেট সিলেক্ট কৰিব ক'ব তাৰ পাছত ডিস্ট্ৰিক্ট এনেকুৱাকৈ আপোনালোকৰ যিবিলাক ডিটেইলছ আছে ইয়াতে আপোনালোকে ষ্টেট দেখা পাইছে ডিস্ট্ৰিক্ট ব্লক ডেভেলপমেন্ট যেটো আছে আপোনালোকৰ গাঁও পঞ্চায়ত আৰু আপোনালোকৰ ভিলেজ এনেকুৱাকৈ এন্ট্ৰি কৰাৰ পিছতে আপোনালোকে এই সাবমিট অপচন দেখিবলৈ পাইছে ঠিক আছে এই সাবমিট অপচনতে আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে এইটো পেজ লোডিং ল'ব লোডিং লোৱাৰ পিছতে ইয়াত লিষ্ট আহি যাব ঠিক আছে এনেকুৱাকৈ লিষ্ট আহি গৈছে ঠিক আছে এই লিষ্টখনত যদি আপোনাৰ নাম আছে তো এইটোৱেই কোৱা হৈছে যে আপোনালোকৰ যেটো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ যি ধন আপোনালোকে পাব যদি এই লিষ্টত নাম আছে ঠিক আছে फ्रेंड्स তো এটাই কথা জানিম যে এই লিষ্টটো আগৰ পৰাই ওলাই আছিল যেতিয়া আবেদন হোৱাই নাছিল ঠিক আছে যেতিয়া আমাৰ মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ বাবে আবেদন হোৱা নাছিল তেতিয়াৰ পৰা এইটো লিষ্ট ওলাই আছে কিন্তু এতিয়া কিছুমান ইউটিউবাৰে কি কৰি আছে যে এইখন লিষ্টকে দেখুৱাই আছে আৰু কৈছে যে ইয়াৰ এই লিষ্টত যদি আপোনালোকৰ নাম আছে তেতিয়া আপোনালোকে ধন পাব সো আৰু ভিডিওটো মই বেছি দীঘলীয়া নকৰো আপোনালোকে হয়তো বুজি পালে আৰু যেতিয়া ইয়াৰ ৰিজাল্ট নেকি আহিব ঠিক আছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ যেতিয়া ৰিজাল্ট আহিব হয়তো আপোনালোকে গ্ৰুপত এড হৈ আছে যেটো আত্মসহায়ক গোটৰ কিছুমান গ্ৰুপ থাকে WhatsApp গ্ৰুপ থাকে বা এনে কিছুমান নিউজ চেনেল আছে যিবিলাক জেনুইন নিউজ চেনেল তেনেকুৱা নিউজত আপোনালোকে
ইয়াৰ যিটো ৰিজাল্ট আছে ৰিজাল্ট সময়মতে পাই যাব আপোনালোকে একো চিন্তা কৰিব নালাগে যদি আপোনালোকে ফৰ্মটো সম্পূৰ্ণৰূপে শুদ্ধকৈ ফিল আপ কৰিছে তেতিয়াহ'লে আপোনালোকে ইয়াৰ টকা পাব ঠিক আছে ইয়াৰ টকা পাব আৰু ইয়াৰ টকা আপোনাৰ ডাইৰেক্ট একাউণ্টত দিয়া হ'ব তো আপোনালোকক ইমান এটা হেডেক লৈ থাকিবলৈ প্ৰয়োজন নাই এইটো ভিডিঅ' চাই থাকিবলৈ দৰকাৰ নাই ঠিক আছে এইটোকে ক'লোঁ আৰু মোৰ আজিৰ এই ভিডিঅ'ত ইমানেই